নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ঘৰত থাকি ভিডিঅ'টো ষ্টাৰ্ট দিব নহ'ল, কাৰণ ঘৰৰ পৰা লৰালৰিকৈ ওলাই আহোঁতে দেৰি হৈ গ'ল। আৰু এতিয়া আমি আহি পালোঁ বৰ্তমান নিমাতী ঘাটলৈ, আৰু এতিয়া নিমাতী ঘাটতে আছোঁ। আৰু আজি আমি তিনিওজন আহিছোঁ, মই, মোৰ মিষ্টাৰ আৰু কেশৱ। সেয়া কেশৱ আগে আগে গৈ আছে। কেশৱ ৰ'বা আকৌ, সেয়া কেশৱ আহিছে, আগে আগে গৈ আছে। সেইবিলাক ফেৰীত উঠিব, আৰু ফেৰীত উঠিবৰ কাৰণে গৈ আছে। আৰু ফেৰীবোৰ আগত ৰৈ আছে, গৈ পাই ন ফেৰীৰ ওচৰলৈ। তাৰ পাছত আপোনালোকক সকলোকে ফেৰীবোৰ দেখাই দিওঁ। নিমাতীৰ ঘাটৰ ফেৰীবোৰ কেনেকৈ মানুহ অনা নিয়া কৰি আছে, সেইবোৰ গোটেইখিনি আপোনালোকক দেখুৱাম। আৰু এইখন আমাৰ ফেৰীখন, এয়া দেখিছে কি ধুনীয়া, একদম ঘাটতে ৰৈ আছে ফেৰীখন। সময় হ'লেহে যাব, এতিয়া সময় হোৱা নাই। আৰু সময় হ'লে যিহেতু মানুহ আহে, আৰু এতিয়া সময় হোৱা নাই, সেই গতিকে ইয়াতে ৰখি আছে। কি ধুনীয়া, কিমান ডাঙৰ ফেৰীখন চাওকচোন বাৰু। এয়া, আৰু আমাৰ পাৰ্টিটো সেই আগে আগে গৈ আছে ফেৰীত উঠিবৰ কাৰণে। এয়া আৰু এইডোখৰতো এয়া বহুতো ফেৰী ৰৈ আছে। আৰু এইফালে মানে মানুহ সোমাবলৈ নিদিয়ে বোলে, টিকেট কাটিলেহে সোমাব দিয়ে। গতিকে আমি টিকেট কটা নাই, সেইটো কাৰণে আমাক সোমাব নিদিয়ে। আৰু দূৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। এয়া দূৰৰ পৰিৱেশটো চাই লওক, গছ গছনি, আৰু এইফালে বহুতো জোলনা আছে, চকী আছে, থৈ দিয়া আছে। কি ধুনীয়াকৈ চাওকচোন। এইটো আৰু এইফালে এখন অটো ৰিক্সা ৰখাই থোৱা আছে, সেইখন দেখিছে। এইখন মানে যিমানবোৰ আছে জোলনা, অটো ৰিক্সা, আৰু এইফালে টাৱাৰ চাৱাৰ, বহুতো ঘৰ বনাই থোৱা আছে খেৰৰে, সেয়া দেখিবলৈ পাইছে আপোনালোকে। এয়া হৈছে অটো ৰিক্সাখন। আৰু কি ধুনীয়া ধুনীয়া পৰিৱেশ চাওকচোন এইফালে। আৰু কেৱল মাটিত সোধা বালিয়ে আছে, এয়া দেখিছে, কেৱল বালি। চাৰিওফালে এপাক আপোনালোকক দেখাই দিলোঁ। আৰু এই পখিলাটো চাওকচোন, হালধীয়া হালধীয়া। আৰু সেইফালে আমাৰ পাৰ্টিবোৰ চব ঘূৰি আছে, আৰু আমাৰ খানাও আগত হৈ আছে। আৰু এতিয়া আমি লাহে লাহে নাওখনৰ ভিতৰলৈ উঠি গৈছোঁ। আৰু ইয়াৰ মানে যোনখন চবতকৈ বেছি ডাঙৰ, সেইখন নাওতে আমি উঠিবলৈ গৈছোঁ এতিয়া, সেইখন ফেৰীতে। আৰু এয়া চাওকচোন পানী, এয়া নাও দুখন তলতে থোৱা আছে, এইখন দলংখন। আৰু এইখন মিষ্টাৰ গৈ আছে কেশৱক লৈ আগে আগে। এইটো ভিতৰটো, ফেৰীখনৰ ভিতৰটো। এয়া এতিয়া চিৰি আছে, চিৰিত উঠিব লাগিব ওপৰলৈ। এইটো আমি ধুনীয়াকৈ উঠি আহি গ'লোঁ। আৰু এয়া ধুনীয়াকৈ চকী টেবুল থোৱা আছে মানুহ বহিবৰ কাৰণে। এইবোৰত মানুহে ভাত খাব পাৰে, এই টেবুলবিলাকত। এয়া এইবোৰ টেবুলত মানুহ খানা খাব পাৰে। ৱাৰকেইডালত ভৰি নিদিব দেই। ইয়াত ফুল আছে, কি ধুনীয়া ধুনীয়া ফুল। আৰু এইফালে তলত এইটো কি হয়, এনেই এইবোৰ কিবা কিবি ইয়াত থ'ব পাৰি। আৰু এইখন নৈখন, ব্ৰহ্মপুত্ৰ নৈখন, এয়া দেখিছে সকলোৱে। এইখন এখন ফেৰী আহি আছে নিমাতীৰ এপাৰৰ পৰা।
টেম্পুটো আপোনালোকৰ আগত দেখুৱাইছিলোঁ। এইটো এতিয়া কেশৱ আৰু মামীৰ ল'ৰা দুটা সেয়া ধুনীয়াকৈ উঠি আছে আৰু মই ওচৰতে ৰৈ আছোঁ। আগৰ পুৰণা মডেলৰ হয়, ইয়াত ৰাখি থোৱা আছে এইটো। আৰু এতিয়া আমাৰ ধুনীয়াকৈ ফুৰি মেলি আৰু চাই মেলি হৈ গ'ল আৰু এতিয়া খানা বনাই আছে, তালৈ যাওঁ আৰু আপোনালোকক অকণমান দেখুৱাম আৰু চাই মেলি যিহেতু ঘৰলৈ যাব লাগিব, ৰাতিও হ'ব আৰু এতিয়া 12টা বাজিলে গৈ লওঁ, তাৰপিছত আপোনালোকক দেখাইছোঁ। আৰু এতিয়া আমাৰ বৰ্তমান খাই বৈ হৈ গ'ল আৰু বনোৱা সিজোৱাটো আপোনালোকৰ আগত দেখুৱাব নোৱাৰিলোঁ, মানে কি হৈছে ইমানে ৰ'দ মানে গোটেই কেমেৰা খোলা খোলা হৈছে, সেইটো কাৰণে আপোনালোকৰ আগত দেখুৱাব পৰা নাই। আৰু দেখিছে দেখাবলৈ বহুত দিগদাৰ হৈছে, দূৰৰ পৰা নোৱাৰিয়ে। আৰু এতিয়া আমি খাই মেলি ৰেডি আৰু এতিয়া গধূলিয়ে হ'বলৈ হ'ল, এতিয়া ঘৰ যাওঁ আৰু ভিডিঅ'টো আপোনালোকে সকলোৱে চাব বুলি আশা কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।